কাৰ্ডম নমস্কাৰ। আজি ভূমিপুত্ৰক নিজ ভূমিত কৈছে গো বেক বুলি। আৰু দুদিনমানৰ পিছত কোনোবাই আকৌ কৈ দিব যে অসমীয়া অসমৰ পৰা গো বেক বুলি। গতিকে এতিয়াও সময় আছে, আমি এক খবৰ হ'ল। তই আমুক, মই আমুক, আপুনি আমুক জাতিৰ, মই আমুক জনজাতিৰ, সেইটো কৰিলে নহ'ব। আমি সকলোৱে ভাগ ভাগ নহয়, সেইটোৱে ভাগ ভাগ নহয়। আমি অসমীয়া হিচাপে একগোট হৈ থাকিব লাগিব। নহ'লে অসমীয়াক কৈ দিব অসমীয়া অসমৰ পৰা গো বেক।